এফালে ৰাজপথতে সন্মান। হয় বন্ধুসকল নমস্কাৰ, মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল ব্লগ জিন আছামলৈ। তো বন্ধুসকল আজি গৈ আছোঁ আমি ৰজাবাৰীলৈ। তো আজি আচলতে অসমৰ ফেমাছ ইউটিউবাৰ নীলোৎপল চলিহা দাদাক লগ কৰিবলৈ। তো নীলোৎপল চলিহা দাদাই অল আছাম ৰাইড কৰি আছে। তো আমি গম পালোঁ যে দাদা আমাৰ ওচৰতে আছে, লোকেলতেই। তো মই আৰু দেৱজিত গৈ আছোঁ নীলোৎপল দাদাক লগ কৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু দেৱজিতৰ চেনেলৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো তাৰ চেনেলটো গৈ পেলাই ভিজিট কৰিব। আৰু অলপ আজি এক্সিডেণ্টো হ'ল দাদাক লগ কৰিব যাওঁতে, যিহেতু বহুত বৰষুণ। তো যিহেতু বন্ধুসকল আমি ৰৈ আছোঁ নীলোৎপল চলিহা দাক লগ কৰিবলৈ। আৰু মোৰ লগত ভাই এটা আছে, ইয়াক মই আগতে চিনি নাপাওঁ বা আজি লগ পাইছোঁ। ইও ব্লগিং বনাবলৈ আহিছে, মোকো ফাৰ্ষ্ট টাইম লগ পাইছে। কি নাম তোমাৰ? মোহন জ্যোতি। তোমাৰ চেনেলটোৰ নামটো কি? মোহন বাবু বুলি আছে। ঠিক আছে, মোহন বাবু বুলি আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোকো ছাপোৰ্ট কৰিব, ইয়াকো কৰিব। আৰু এইফালে আৰু এজন ভ্লগাৰ আছে দেৱজিত, মোৰ ঘৰৰ ওচৰৰে হয়, ইয়াৰো এটা চেনেল আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। ই হিন্দীত বনায়। আৰু আচলতে পৰি ধৰি আহিছোঁ একেবাৰে নীলোৎপল দাক লগ কৰিবলৈ। আৰু বৰষুণ দি আছে, তো অলপ পিছল খালোঁ, পৰিলোঁ দুইটাই। তো তথাপিতো উপায় নাই, দাদাক লগ কৰিবলৈ আহিছোঁ পৰি ধৰি। আৰু দাদা আহি আছে, পৰা নাই, তো ৰৈ আছোঁ, আহিলে লগ কৰিম। এতিয়া অলপ দেখাই দিছোঁ, আহি গ'ল। এতিয়া দাদা আচলতে আহি গ'ল, ফাইনেলি আহি গ'ল নীলোৎপল দা। সেয়া নীলোৎপল দা আহি গ'ল। নীলোৎপল দা ভাল ন? অকণমান ৰাখি দিছোঁ। এয়া নীলোৎপল দা ফাইনেলি আহি গ'ল, বহুত এক্সাইটেড আমি। থেংক ইউ। নীলোৎপল দা বিগ ফেন। থেংক ইউ। বাকী ইয়াৰে ন? হয় আপোনাক একেবাৰে লগ কৰিবলৈ পৰি ধৰি আহিছে। এই নাই পৰি ধৰি কেনে আহিছে। বাকী খবৰ কোৱা? খবৰ ভালেই, আপোনাৰ? মোৰ ঠিক ঠাক। আপুনি এতিয়া ক'ত যাব? এতিয়াতো আমি যাম কাকোৰচাং। কাকোৰচাঙত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। হয় কাকোৰচাঙৰ পৰা আজি কাকোৰচাঙত থাকি কাইলৈ দেৰগাঁও যাম। তো কালি আহিলে নেকি? মই কালি আহি পালোঁ। হয় আজি এতিয়া কাকোৰচাং যাম, কাকোৰচাঙৰ পৰা কাইলৈ দেৰগাঁও যাত্ৰা। তাৰপিছত এনেকৈ গৈ থাকিম পৰশুৰামকুণ্ড, তাৰপিছত বেগ হৈ আকৌ তোমাৰ ধেমাজি, চিলাপথাৰ, NHPC, গোটেই অৰুণাচল, তাৰপিছত এনেকৈ গৈ মেলি আকৌ লখিমপুৰ, এইফালে ৰাজপথতে সন্মান। আচ্ছা আৰু খুব ধুনীয়া ভাল এটা ইনফৰ্মেশ্যন দিছে। কি ক'ত যাব লাগিব? তাত আচলতে আমাৰ 60-বছৰীয়া পুথি আছে, অসমৰ ভিতৰত যিকোনো স্থানত আছে, সৰু অধিক আছে, হাতী দাঁতৰ লাখুটি আছে, পুৰণা লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া। ইয়াৰ পৰা কিমান দূৰ হ'ব? ইয়াৰ পৰা আপোনাৰ প্ৰায় 30 কাইলৈ ওলাওঁ, তেতিয়াহ'লে কাইলৈ ওলাওঁ। খুব ভাল লাগিব, নতুন ব্লগ আহি আছে, নতুন চাব, অকণমান ডিফাৰেণ্ট। চিনি পায়। নিশ্চয় আমি কাইলৈ যাম, ভাল লাগিব। আৰু এই সকলোকে দেখুৱাই দিছোঁ দেই এইফালে। থেংক ইউ। সকলো আহিলে ভাল লাগিল, আৰু এইফালে আপোনাৰ কাৰণে বাপৰে, এইফালে গিফ্টেই গিফ্ট। তো ভাল লাগিছে, সকলোকে লগ পাইছোঁ একদম। নামটো কৈ দিয়া। মোহন বাবু বুলি আছে। ভাল লাগিব। আৰু এতিয়া আমি যাম কাকোৰচাং, আৰু তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। কাইলৈ নতুন এটা জেগাত গৈ আছোঁ, সেয়াও চাব।
আৰু সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ গৈ থাকোঁ আমি। নীলোৎপল দা, মোৰ চেনেলটো ব্লগ জিন আছে, মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে কিবা ক'ব নি? খুবেই ভাল লাগিছে আৰু তোমাৰ চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শ্ৰদ্ধা। ৰেকৰ্ডিং হৈ আছে, মৰম আৰু শ্ৰদ্ধা। গতিকে মই আশা কৰিম আপোনালোকে চেনেলটো বহুত মৰম দিব আৰু অনাগত দিনত আগুৱাই লৈ যাব। ধন্যবাদ। থেংক ইউ। আকৌ লগ পাম। হয়, হৈ আছে, সন্মান জনাই আছে দাদাক চবেই। এয়া ব্লগছ বনাই আছে চবেই। গৈ থাকোঁ আমি কাকো চাওঁ। আমাৰ বহুত প্ৰিয় ইউটিউবাৰ এজন নীলোৎপল দাদা। মৰম দি গৈ থাকিবা। এই চেল্ফি ছেশ্যন চলি আছে। ভাইয়ে দুটা তিনিটা মোবাইল লৈ আছে। শংকু ভাই কেনেকুৱা? লগ পাম। দেৰি হৈ যাব, আমি এতিয়া ঘূৰিম ঠিক নাই। অহা কাইলৈ লগ পাম। হয় হয়, থেংক ইউ। দাদা কেনেকুৱা লাগিছে দাদা? ভাল লাগিছে। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, মৰম দিব। আৰু আপোনাৰ চেনেলৰ আৰু নামটো? মোৰটো ছাবস্ক্ৰাইব কৰিব, সুশান্ত দাস বুলি আছে। ঠিক আছে। সকলোৱে আমি হয়, আমি চব একেই আৰু একেটা জেগাৰে ছাপোৰ্ট কৰিব চবকে। হয়, ঠিক আছে। দাদা যাব, কাইলৈ লগ পাম। গৈ থাকিবা দাদা। গৈ থাকোঁ। হয়, বাই। কাইলৈ ওলাম দেই। কাইলৈ লগ পাম। হয়, ঠিক আছে। বাই। লগ পাম। ফাইনেলি লগ পাই গ'লোঁ নীলোৎপল চলিহাদাক। বহুত মনটো ভাল লাগিলে। এয়া দেৱজিৎ, এয়া এইফালে। কেনেকুৱা লাগিলে লগ পাই? এই মজা। অ'চাম। হয় বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তো এটা লাইক কৰিব আৰু কিবা কিবি ভিডিঅ'টোৰ বিষয়ে জনাবলৈ থাকিলে কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। আৰু আপোনালোকৰ এটা লাইকে আমাক আচলতে কাম কৰাত আৰু অধিক উৎসাহ জনায়, কনফিডেঞ্চ লেভেলটো বঢ়াই দিয়ে। তো আশা থাকিলে আপোনালোকে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ আগৰ যিখিনি ভিডিঅ' আছে সেইখিনি ভিডিঅ'ও চাব। আৰু কিবা কিবি আচলতে আপোনালোকে জনাবলৈ থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধুসকল, আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। জয় আই অসম।